তেল ডিপু আমি মন্দিৰত যাই আছোঁ নিমন্ত্ৰণ দিছে মোক মানুহ ঘৰে আজি পূজা আছে তাতে যাই আছোঁ আহি পালোঁ আমি বৰ্তমান এতিয়া গেটৰ ভিতৰতে সোমাম আৰু সেই আছোঁ পূজাই কি চলি আছে পাবন পূজা কৰিছে আৰু তাকহন্তে বুজিলা পুত্ৰয়ে পাহত জ্যেষ্ঠ হইলা পৰম মন্দিৰটো মৰে পূজা কৰা আছে খিচাৰি বনোৱা আছে দাদা খিচাৰি বনাই আছে ভাবো নহয় এইটো খিচাৰি হ'লে আৰু নামাই আছে তৰকাৰী কৰ্মকাণ্ড প্ৰৱৰ্তাই পৰি আছে হইলা মহাসিদ্ধ তত জ্ঞানী নব